রাজনীতির পথাৰত বাবার আবির্ভাব জলেশ্বৰত এইবাৰ চলিব বাবার ৰাজনীতি। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত এইবাৰ ফকীৰ বাবাই কৰিব ফাইট। সাধনা এৰি ৰাজনীতিৰ পথাৰত নামিছে ফকীৰ বাবা। বাবার নাম হৈছে মুজাহাৰুল ইছলাম। পিছে বাবাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ঠিকেই, কিন্তু ৰাইজৰ পৰা ভোট নিবিচাৰে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব এই অদ্ভুত ফকীৰ বাবা। ফকীৰ বাবাৰ আছে অলেখ সপোন। বিধায়ক নিৰ্বাচিত হলে ফকীৰ বাবাই প্ৰথমে বান গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ লগতে বাবাই গঢ়িব এখন বিশ্ববিদ্যালয়, 10খন মহাবিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে 10খন চিকিৎসালয়। ইয়াৰ উপৰিও বাবাই সত্ৰাধিকাৰ আৰু ফকীৰ সকলোক মাহেকত 25,000 টকাকৈ দিয়াৰ উপৰিও বহু সুবিধা দিব সমষ্টিবাসীক। এতিয়া ৰাইজৰ এই মহাৰণত সমষ্টিবাসীয়ে ধুমকেতুৰ দৰে আবিৰ্ভাৱ হোৱা ফকীৰ বাবাক আঁকোৱালি লয় নে নলয় সেয়া লক্ষণীয় হ'ব। পৰম কৰুণাময় আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। ফকীৰ মানুহ ৰাজনীতি নকৰে, বেছিভাগ আল্লাহৰ ধ্যানতে ব্যস্ত থাকে। কিন্তু ফকীৰ মানুহ কেতিয়া ৰাজনীতি কৰে? যেতিয়া সমাজত ভ্ৰষ্টাচাৰ, দুৰ্নীতি, গুণ্ডাৰাজ, লুটৰাজ বৃদ্ধি পায়, তেতিয়া ফকীৰে নিজৰ তসবি বালিশৰ তলত ৰাখি সমাজত ভ্ৰষ্টাচাৰ, দুৰ্নীতি, লুটৰাজ বন্ধ কৰিবলৈ, মানুহৰ মাজত চৰিত্ৰ গঠন কৰিবলৈ আগবাঢ়ি আহে। মোৰ নামটো হ'ল মুজাহাৰুল ইছলাম। ৰাজনীতিক মই কৰিব বিচৰা নাই, মই সমাজ সেৱাহে কৰিব বিচাৰিছোঁ, ডেভেলপমেণ্ট কৰিব বিচাৰিছোঁ। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যদি ৰাজনীতি হয় তেনেহ'লে মই কৰিম। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে যদি আপোনালোকে নিশ্চয় জানে, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অনেক সবৰ কাম, অনেক নেকিৰ কাম। দেখো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ হ'বই, ডেভেলপমেণ্ট হ'বই, লুটৰাজ বন্ধ হ'বই। হয়, মই 39 নম্বৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিছোঁ। কিয় ভোট বিচাৰিম? ভোট মোৰ মালিক আছে তো, আল্লাহৰ ওপৰত ভৰসা আছে তো। যদি আল্লাহৰ ওপৰত ভৰসা আছে, ৰাইজৰ পৰা দোৱা বিচাৰিম, ৰাইজে বিবেচনা কৰিব। ৰাইজৰ বিবেক আছে তো, বৰ্তমান ৰাইজে বুজি পায়। বৰ্তমান ৰাইজক বুজাব নালাগে। বিভিন্ন নেতাতকৈ বৰ্তমান ৰাইজে বেছি বুজি পায়। গতিকে ৰাইজৰ ওচৰত ভোট বিচাৰি নাযাওঁ, ৰাইজৰ ওচৰত যাম দোৱা বিচাৰি। ভোটৰ সময়ত খালি নেতাসকলে ভোট বিচাৰি যাব, তেতিয়াহ'লে কথাটো বেয়া দেখা যায়। যদি ওপৰৱালাৰ ইচ্ছা যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, তেনেহ'লে প্ৰথম মোৰ কাম হ'ব জলেশ্বৰ সমষ্টিত মই চাইছোঁ গৰাখহনীয়াৰ সমস্যা এটা বিৰাট ডাঙৰ সমস্যা। যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, তেনেহ'লে গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰিম। তাৰ লগতে আৰু এটা সপোন আছে, জলেশ্বৰ সমষ্টিত এখন বিশ্ববিদ্যালয় স্থাপন কৰিম। তাৰ লগতে 10খন নতুন আধুনিক মহাবিদ্যালয় স্থাপন কৰিম, এখন চিকিৎসা মহাবিদ্যালয়, লগতে 10খন নতুন চিকিৎসালয় স্থাপন কৰাৰ চেষ্টা কৰিম। আৰু জলেশ্বৰ সমষ্টিত আৰু এটা প্ৰব্লেম মই দেখা পাইছোঁ, বেকাৰত্ব সমস্যা। মানুহৰ ইনকাম অত্যাধিক কম, আয় অত্যাধিক কম, চাকৰি বাকৰি কম। গতিকে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকল বিধৱা তথা বৃদ্ধ মানুহ আছে, সকলোকে 10,000 টকা মাহিলী দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকল ফকীৰ ভাই বন্ধু আছে, তেখেতসকল আল্লাহৰ নাম জিকিৰ কৰক, 25,000 টকা মাহিলী দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকল ইমান মসজিদ আছে, যিসকল সত্ৰাধিকাৰ আছে, তেখেতসকলক মাহিলী 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। আৰু লগতে আৰু বিভিন্ন চিন্তাধাৰা আছে। এতিয়া ইস্তেহাৰ সময়মতে যেতিয়া আপোনাৰ নমিনেশ্যনৰ স্ক্ৰুটিনি শেষ হৈ যাব, যেতিয়া মই যিটো ছবি পাম, তেতিয়া মই নিশ্চয় চেষ্টা কৰিম। ব্যুৰো ৰিপৰ্ট, ৰাইনো নিউজ 24।